পাকিস্তানৰ গৌৰৱ আছিল F-16ৰ ওপৰত, কিন্তু ৰাফেল অহাৰ লগে লগে পাকিস্তানৰ গৌৰৱ ঠাণ্ডা হৈ পৰিল। পাকিস্তানে চিন্তনীয় হৈ পৰিল ৰাফেলৰ একশ্যন দেখি। এতিয়ালৈকে পাকিস্তানে F-16ক লৈ বহুত গৌৰৱ কৰি আছিল, যাৰ শক্তি দেখুৱাই ভাৰতবৰ্ষক পাকিস্তানে বহুবাৰ ধমকি দিছিল। কিন্তু এতিয়া হিন্দুস্তানৰ হাতত এনেকুৱা ফাইটাৰ জেট আছে, যাক দেখি পাকিস্তানৰ ধোঁৱা ওলায়। এতিয়া ভাৰতবৰ্ষৰ হাতত আছে পৃথিৱীৰ শক্তিশালী জাহাজৰ ভিতৰত অন্যতম ৰাফেল। আজি আপোনালোকক ৰাফেলৰ টেকনিকেল বিশ্লেষণ দি ক'ম যে ৰাফেলে কেনেকৈ পাকিস্তানৰ বায়ু পানী মাটি এক কৰিব। প্ৰথমতে জানি লওক পাকিস্তানী এয়াৰক্ৰাফ্ট F-16ৰ ওপৰত। এই বিমানখন আমেৰিকাৰ কোম্পানীৰ লঘোতে বনাইছিলে। আমেৰিকাই পাকিস্তানক 1992 চনত ওজাছ কোৱাৰ্টাৰ দিছিলে, আৰু যাৰ প্ৰত্যুত্তৰত ভাৰতে ফ্ৰান্সৰ পৰা মিৰাজ 2000 বিমান ক্ৰয় কৰিছিলে। পাকিস্তানৰ বাহিৰেও এই F-16 বিমানখন তুৰ্কী, ইজিপ্ত, ইজৰাইল আদিৰ লগত আছে। আনুমানিকভাৱে পাকিস্তানৰ হাতত 76খন F-16 ফাইটাৰ জেট আছে। যুদ্ধকালীন পৰিস্থিতিত ভাৰতে এখন F-16ৰ বিপৰীতে দুখন চুখুৱাইৰে যুদ্ধ কৰিব লাগিব, কিন্তু চুখুইতকৈ পাকিস্তানৰ F-16 বেছি উন্নত। এতিয়া কথা পাতোঁ হওক ভাৰতৰ হাথিয়াৰ ৰাফেলৰ বিষয়ে। ৰাফেলৰ এইটো বিশেষত্ব যে ই শত্ৰুপক্ষৰ ৰাডাৰৰ পৰা হাত সাৰি থাকিব। ৰাফেলে প্ৰায় 4600 কেজি ইন্ধন একবাৰত ভৰাব পাৰে। ৰাফেলে প্ৰায় 55,000 ফুট উচ্চতালৈকে উৰিব পাৰে। এই ফাইটাৰ জেটখনৰ পৰা পাৰমাণৱিক বোমাও লঞ্চ কৰিব পৰা যাব। দুটা ইঞ্জিন বিশিষ্ট ৰাফেলে প্ৰথমবাৰৰ বাবে 1986 চনত প্ৰথমটো উৰণ মাৰিছিল। 2002 চনত মিছন আফগানিস্তানতো ৰাফেলক বিভিন্ন কৰ্মত দেখা গৈছিল। 2007 চনত ভাৰত পাকিস্তান সীমাত এইখন বিমানেৰে পেট্ৰলিং কৰা হৈছিল। ৰাফেল হৈছে ফ্ৰান্সৰ দুটা ইঞ্জিন বিশিষ্ট মাল্টি ৰল ফাইটাৰ জেট। এই যুদ্ধ বিমানখন 3টা ভাৰ্চনত উপলব্ধ। ৰাফেলৰ অধিকতম গতি হৈছে 1912 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু ই এক বাৰত 36,000 কিলোমিটাৰ পাৱাৰ চলিব পাৰে। আৰু ৰাফেলে এক বাৰত 34,000 কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে। ইয়াত 1.30 mm এটা গান থাকে, যি এক বাৰত 125 ৰাউণ্ড গুলি উলিয়াব পাৰে। ইয়াৰ উপৰিও ইয়াৰ লগত MBDA, MICA, MBDA মিডিয়াৰ ষ্টোন, শ্বেডো CLB মিছাইল লগোৱা থাকে। ৰাফেলে নিউক্লিয়াৰ হাথিয়াৰ কঢ়িয়াব পৰা ক্ষমতা থাকে। ৰাফেল হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ লগত নিযুক্ত হোৱাৰে পৰা পাকিস্তানে এখন ৰাফেলৰ বিপৰীতে দুখন F-16ৰ যুদ্ধ কৰিব লাগিব। ৰাফেলৰ মোকাবিলা 5th জেনেৰেশ্যন বিমানৰ লগতহে। বায়ুৰ পৰা মাটিলৈকে আক্ৰমণ কৰিব পৰা ৰাফেলৰ এক দিনত 5 বাৰ আক্ৰমণ কৰিব পৰা ক্ষমতা থাকে।